নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ লাহৰিঘাটৰ জলকীয়াপুৰী গাঁৱত এখন ইটা ভাটাত। আৰু ইটা ভাটাত কেনেদৰে ইটা প্ৰস্তুত কৰা হয় এই সম্পূৰ্ণখিনি আপোনালোকক দেখুৱাম। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'খিনি চাই থাকিব। এনেদৰে আমি লাহৰিঘাটৰ পৰা যাত্ৰা আৰম্ভ কৰি বৰবৰী গাঁৱৰ মাজেৰে গৈ অমৰাগুৰি গাঁৱৰ লগতে থকা জলকীয়াপুৰী গাঁৱৰ এই ইটা ভাটাখনত উপস্থিত হ'লোঁ। ইটা প্ৰস্তুত কৰিবলৈ এনেদৰে মেচিনেৰে মাটিক সম্পূৰ্ণৰূপে আচলতে বোকা কৰি লোৱা হয়। এই বোকাখিনি আচলতে তাৰ পৰৱৰ্তী সময়ত গাড়ীৰে শ্ৰমিকসকলে টানি লৈ যায় আৰু শ্ৰমিকসকলে এনেদৰে পোনপ্ৰথমে বোকাখিনিক প্ৰস্তুত কৰি লয়। ইটা বনাবলৈ সম্পূৰ্ণৰূপে বালি ঢালি যিমানখিনি বস্তু ঢালিব লাগে আচলতে সম্পূৰ্ণ বস্তুৰে ইয়াতে তেখেতসকলে ইটা বনাবৰ কাৰণে সেই মাটিখিনিক প্ৰস্তুত কৰি তোলে। তাৰপিছত এনেদৰে গাড়ীৰে লৈ গৈ পথাৰত ৰাখি দিয়ে আৰু পথাৰত মানুহবিলাকে এনেদৰে বাকচত ভৰাই সুন্দৰকৈ ইটা বনাই দিয়ে। এনেদৰে ইটা বনোৱাৰ পিছত মুকলি পথাৰত এনেদৰে ৰাখি দিয়ে আৰু শুকাবলৈ দিয়ে। 2 এদিন শুকোৱাৰ পিছত আচলতে সম্পূৰ্ণখিনি ইয়াতে আকৌ শ্ৰমিকবিলাকে এনেদৰে চাইকেলেৰে আচলতে কঢ়িয়াই লৈ গৈ য'ত চৌকা আছে এনেদৰে শ্ৰমিকসকলে কঢ়িয়াই লৈ গৈ চৌকাত আচলতে ভাঁজ লগাই দিয়ে। এনেদৰে এতিয়া জুই ইয়াৰ পৰা পুৰি পুৰি আহি আছে, এইখিনিৰ পৰা পুৰি পুৰি আহি আছে, পুৰা ৰাউণ্ডটো ঘূৰিব পুৰি পুৰি। মানে এয়া চাওক, এয়া মাজত ইটা আছে, এয়া জুই জ্বলি আছে। আচলতে ইটাখিনি ভাঁজ লগাই থোৱাৰ পিছত এনেদৰে কয়লাৰ জুই দিয়া হৈছে। চাওক এনেদৰে 30 দিন থাকে এই চৌকাটোৰ ভিতৰত ইটা, তাৰপিছত পুৰত হয়। এনেদৰে শ্ৰমিকসকলে বাৰে বাৰে চাই থাকে। তাৰপিছত এইটো চাওক, ইয়াৰে ধোঁৱা ওলায়। মেচিনত বোকাটো বনাই দিয়ে। বোকা বনাই দিয়াৰ পিছত মানুহ আকৌ আনি পেলাই মানুহৰ ওচৰত দিয়ে। সিহঁতে বনাইখিনি চোতালত মেলি দিয়ে। মেলাৰ পিছত শুকালেহে খামাল দিয়ে। খামালৰ পৰা আকৌ আনি ভিতৰত ৰুটিং দিয়ে। ৰুটিং দিয়াৰ পিছতহে আমি জ্বলাই যাওঁ। 1 মাহ পিছত, 1 মাহ 10 দিনমান লাগি যায় জ্বলাওঁতে। ৰাউণ্ডটো পূৰা ঘূৰি যায়, তেতিয়াহে ইটাটো ওলাব পাৰে। দাম কিমান? এটা ইটাৰ দাম এতিয়া 8 টকা আছে, 8 টকা আছে। এনেদৰে 30 দিন চৌকাত ৰখাৰ পিছত ইটাখিনি সম্পূৰ্ণৰূপে পুৰত হয় আৰু উলিয়াই আনে। তাৰ পৰৱৰ্তী সময়ত বিভিন্ন ঠাইলৈ বিক্ৰী কৰে এই ইটাবোৰ। এয়াই আছিল লাহৰিঘাটৰ জলকীয়াপুৰীত থকা ইটা ভাটাখিনিৰ দৃশ্য। কেনেদৰে ইটা প্ৰস্তুত কৰা হয় এয়া আপোনালোকক সম্পূৰ্ণখিনি দেখুৱালোঁ। যদি আপুনি এই চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কৰিব।